তোমাক পাহৰাৰ ভাওনা ৰচিছিলোঁ মই। ঠিকেই চলিছিল মোৰ ভাওনা, যেতিয়া তুমি ধুমুৱা হৈ মোৰ কাষেৰে হলা ৰাওনা। ভাগি গ'ল মনৰূপী মঞ্চখন, আজি আৰু ভাওনা নহয়, আজি কেৱল উৎকিৰণ হ'ব মোৰ বুকুত পুঞ্জীভূত বেদনাৰ। আধৰুৱা ডায়েৰীখনত থকা পাতকেইটা উকা হৈ আছিল, তোমালৈ মোৰ মনত পৰিল। এদিন দুদিন নামাতোতে মাতিব খোজোতে খোজোতে বহু যুগৰ অন্ত পৰিল। তোমাক ক'ব খোজা কথাবোৰ মোৰ হৃদয়ত স্পন্দন হৈ থাকিল। বুজাব খুজিছো বহুত, ক'ব খুজিছো বহুত, শুনাব খুজিছো বহুত, এই অপৰাধী পক্ষী শুনা না। তুমি নাই এতিয়া মোৰ জীৱনত, বুজাম কাক, শুনাম কাক, নিজম ৰাতিৰ আকাশক নে ঘৰৰ দেৱালখনক। বুজাম কাক, শুনাম কাক, শুনা না বুলিও মাতিব নোৱাৰা হ'ল। আৰু মোৰ মনৰ কথা কম কেনেকৈ, এই অপৰাধী পক্ষী শুনা না। তুমি এইটো কৈছিলা, তুমি নহ'লে একখনো জীয়াই থাকিব নোৱাৰো বুলি। আজি আনৰ লগত হাঁহি মুখে ঘূৰিছা কেনেকৈ হাতত ধৰি। তুমি খুৱাই দিছিলা মোক চকলেটৰ পিচটো নিজ হাতে। এৰি যাব লগা আছিল যদি দিব লাগিছিল তাত বিষ মিহলাই। মোৰ ঠাইতে মৃত্যু হ'লে শান্তি পালোহে অথচ। আজি তোমাৰ এৰি যোৱাৰ বেদনাই ধীৰে ধীৰে মোৰ শিৰাই শিৰাই দৌৰাইছে শান্ত বিষ। উমি উমি গ্ৰস্ত হৈছো মই। ন্যায় বিচাৰিছো কেনিবা, কিন্তু প্ৰেমৰ ন্যায়ালয় বিচাৰি নেপালো মই। তুমি নুবুজা এতিয়াও কেনেকৈ, এই অপৰাধী পক্ষী শুনা না, শুনা না।